নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজি এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই এতিয়া গৈ আছোঁ এটা সকলোৰে পৰিচিত, মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ কৰঙাৰ বিষয়ে আপোনালোকে সকলোৱে জানে। কৰঙা মোৰ ককা, আজু ককা, দেউতা, মা দেউতা সকলো, আৰু বৰঞ্চ মই আৰু হয়তো মোৰ পিছৰ প্ৰজন্মই দা কটাৰী কুঠাৰ লৈ অসমীয়া জীৱন যাপন কৰিব লাগিব, য'ত নিৰ্মাণ কৰা হয় দা কটাৰী কুঠাৰ। অসমৰ প্ৰত্যেকখন কমাৰ শালতে বনায়, কিন্তু কৰঙাত বনোৱা যি দা কুঠাৰ কটাৰী, তাৰ এটা বৈশিষ্ট্য। একচুৱেলি কথাটো হৈছে কি, প্ৰত্যেকটো বস্তুতে প্ৰত্যেকে পাকৈত হয়, আৰু চব ক্ষেত্ৰত চব যে পাকৈত হ'ব তেনেকুৱা ধৰণৰ কথা নাই। আপুনি যদি খাই ভাল পায়, কোনোবাই বনাই ভাল পায়, কোনোবাই যদি নাচি ভাল পায়, কোনোবাই গাই ভাল পায়, ঠিক একেদৰে কমাৰ শিল্প, দা কুঠাৰ বনোৱা যিটো কাৰিকৰ, সেইটোতো চব জেগাতে বনায়। অসমৰ প্ৰত্যেকটো চুকে কাণে আছে, আপোনালোকে দেখিছে। চকুৱে হয়তো কিছুমান বজাৰ থাকে, সাপ্তাহিক বজাৰতো বনাই দিয়ে। কিন্তু কথাটো হৈছে, ইয়াত যিটো দা কটাৰী কুঠাৰ বনায়, ইয়াত এটা বিশেষত্ব আছে। বিশেষত্বটো হৈছে কি, ইয়াত মানে যিজনে বনায় তেওঁ খুব পাকৈত, বা তেওঁলোকৰ ককা কাজু ককাকৰ দিনৰ পৰা খুব সুন্দৰকৈ বনাই আহিছে। ইয়াক খুব কিমান ডিগ্ৰীত গৰম কৰিব লাগে, কেনেকৈ পাক উঠাই, কেনেকৈ কোবাই এটা গঢ় দিব লাগে, তেওঁলোকে হয়তো সেইটো খুব ভালধৰণে জানে। সেইবাবে সহজে তাৰ ধাৰ নাভাঙে, লাগে কাটি পেলাই ভাল লাগে। সেইটো কি হয়, লোহাটো খুব ভাল হয়, আৰু তাক খুব ধুনীয়াকৈ গৰম কৰি পেলাই তাক ৰঙা কৰি মই দেখাম এইবিলাক বাৰু ভিডিঅ'ত আপোনালোকক। তাৰপিছত এটা গঢ় দিয়া যায় যে আপোনাৰ দাখন কেনেকুৱা হ'ব পাৰে, কটাৰীখন কেনেকুৱা হ'ব পাৰে, কুঠাৰখন কেনেকুৱা হ'ব পাৰে, চিপলাংখন কেনেকুৱা হ'ব পাৰে। ঠিক সেইদৰে কমাৰ শাল চবতে আছে, কিন্তু তাত যিটো লোহাটো কেনেকুৱা ধৰণৰ লোহা ব্যৱহাৰ কৰিছে, স্প্ৰিং পাতি নহয় জানো দাদা, স্প্ৰিং পাতি এনেকুৱা ধৰণৰ কিছুমান থাকে, আৰু যিবিলাক পকা লোহাৰ, কেঁচা লোহাৰ পৰা বনালে একচুৱেলি তেনেকুৱা বস্তুবিলাকৰ ধাৰটো নাথাকে, ধাৰটো ভাগি যায়। সেইকাৰণে পকা লোহাৰৰ পৰা বনায়। আৰু আপোনালোকক আহক কি গাঁও ককা? এখন ভকত চেউনি কয়। ভকত চেউনি চেউৰি। ভকত চেউনি গাঁৱত সোমাইছো। আৰু আৰু ককাকে সুধিছো, ইয়াত আপোনালোকৰ পূৰ্বপুৰুষৰ দিনৰ পৰা চলি আহিছে ন শালৰ? হয়। ঠিক আছে ককা, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছো। নতুনকৈ গঢ় দিয়া হয় দা কটাৰী কুঠাৰকে ধৰি আদি কৰি নানান ধৰণৰ ঘৰুৱা সামগ্ৰীত ঘৰুৱাভাৱে ব্যৱহৃত হোৱা প্ৰত্যেকটো বস্তু এতিয়া মই আপোনালোকক দেখাব বিচাৰিছোঁ। দাদা এইখন কলম কটাৰী এনেকৈ কলম কটাৰী বনাই থোৱা হৈছে। আৰু এইবিলাক স্প্ৰিং পাতি নে কি দাদা? স্প্ৰিঙৰ। মই যে কৈ আছিলোঁ আপোনালোকক যে স্প্ৰিং পাতিৰ পৰা এনেকৈ কলম কটাৰী প্ৰস্তুত কৰা হয়। কটাৰী যিবোৰ বনাই থোৱা আছে, আৰু এই দাদাৰ হাতৰ পৰশত এইবিলাকে প্ৰাণ পাই উঠিছে। আৰু দাদাই আমাক চিনাকি কৰি দিব এইবিলাকক একচুৱেলি কি বুলি কোৱা হয়। এইখন এনেই দা বুলিয়ে কয়, কিন্তু এইখনৰ নাম কিবা এটা আছে নেকি? এইখন খামতি দা বুলি কয়, অৰুণাচলৰ ফালে চলে। আৰু এইখন অকণমান বেলেগ ধৰণৰ। এইখন মানে মাছ মাংস কাটিবলৈ আজিকালি ডিজাইনিং, এনেই ঘৰত ব্যৱহাৰ কৰিবৰ কাৰণে, মাছ মাংস কাটিবৰ কাৰণে অলপ ষ্টাইল দি পেলাই দাদাই বনাই দিছে। আৰু এইখন এখন দীঘল দা ন দাদা? এইখন দীঘল দা, জংঘল চংঘল কাটিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু এইখন সকলোৰে অসমীয়া মানুহৰ ঘৰত থাকেই, এইখন কফি দা।
আৰু এখন একদম পূৰা অৰিজিনেল স্প্ৰিং পাতি হ'ব নেকি, বহুত ৱেইট আছে, কাটি ভাল লাগিব চাগে। আৰু এইখন হৈছে নাগাদা, ইয়াৰ নাওটো দীঘল আৰু ইয়াক কাম কৰিবলৈ বহুত ভাল হ'ব। আৰু আমাৰ ঘৰত ব্যৱহাৰ কৰি থকা সদায় এইখন হৈছে কটাৰী, সৰু কটাৰী, তামোল চামোল শাক পাচলি চব কাটিব পাৰিব। আৰু আপোনালোকক দেখাই থকা এইখনে হৈছে বাগানৰ কলম দিয়া দা। আৰু আমি বহি আছোঁ কমাৰ শালখনৰ ভিতৰত। আপোনালোকে দেখা পাইছে কিমান জৰাজীৰ্ণ অৱস্থাত তেওঁলোকে কাম কৰিবলগীয়া হয়। চৰকাৰে একচুৱেলি তেওঁলোকক এটা অনুদান দিব লাগে, যাৰ সহায়ত তেওঁলোকে এই শিল্পক জীয়াই ৰাখিব পাৰে। কিয়নো মই এতিয়া ইয়াত বহি থকা অৱস্থাত হঠাৎ বৰষুণ আহি গ'ল আৰু তেওঁলোকে থকা ঘৰটোৰ বাঁহ কামিবোৰ এনেকৈ খহি পৰিলে, য'ত বৰষুণত তিতি তিতি তেওঁলোকৰ 2জন পুৰুষ মহিলাই এনেধৰণে চেষ্টা কৰিছে যে তেওঁলোকৰ ঘৰটো ঠিক মেৰামতি কৰি ল'বলৈ। আৰু চৰকাৰে একচুৱেলি এওঁলোকক, মই ইয়াৰ বিধায়ক মহোদয়ক অনুৰোধ কৰিম যে কৰঙ্গাৰ আপোনাৰ যিজন বিধায়ক আছে তেওঁলোকে এই শিল্পৰ লগত জড়িত হৈ থকা প্ৰত্যেকজন শিল্পীক এটা সাহায্য দিব লাগে, আৰু পাৰিলে একোটাকৈ ঘৰ তেওঁলোকক দিব লাগে। কিয়নো তেওঁলোকে দেখা পাইছোঁ বহুত কষ্টৰ মাজত জীৱন নিৰ্বাহ কৰে। এয়া দেখিছে তেওঁলোকৰ ঘৰসমূহ ভগা চিগা অৱস্থাত তেওঁলোকে ৰাতি কটাবলগীয়া হয়। আৰু ইয়াৰ মাজতে জীৱিকাৰ কাৰণে দুবেলা দুসাঁজ খাই জীয়াই থাকিবৰ বাবে তেওঁলোকে এনেকুৱা শিল্পৰ লগত জড়িত হৈ থাকে। আৰু এইসকল শিল্পী যিবিলাক বস্তু নহ'লে খেতিয়ক ঘৰুৱা কাম বনৰ পৰা ধৰি খেতি পথাৰৰ কোনো কামেই সহজভাৱে কৰিব নোৱাৰে। সেয়েহে মই চৰকাৰক অনুৰোধ জনাইছোঁ যে এইসকল শিল্পীক অকণমান চকু মেলি চাওক। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ। দাদা মোৰ লগত আছে, ইতিমধ্যে তেওঁলোকৰ ঘৰটো আপোনালোকক দেখালোঁ যে ঘৰটো বাঁহ যিবিলাক বাঁহেদি আৱৰণ দি থোৱা আছিলে, বতাহ আৰু ধুমুহাৰ মাজত বৰষুণ অহাৰ বাবে ঘৰৰ ওপৰত টিং চিং চব খহাই নিলে। তো দাদাৰ পৰা মই মনৰ ভাৱ জানিব চেষ্টা কৰি, ইমান কষ্টৰ মাজত আপোনালোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হয়, চৰকাৰৰ ফালৰ পৰা আপোনালোকে কোনো ধৰণৰ অনুদান পোৱা নাই নেকি? বেলেগে পাইছে, আমাৰ ওচৰত জিলাতে নাই, আমি অঁ, সেইসকলে পায়, আমি নাই পোৱা। আপুনি কোনো ঘৰ আৰু আপোনালোকে এনেকুৱা এতিয়া যে যিবিলাক কৃষিৰ এককালীন লোন দিয়ে আৰু আপোনাৰ আৰু এটা যে দি থাকে আপোনাৰ অৰুণোদয় পায়নে নাপায়? অৰুণোদয়টো পায়। কিন্তু মোৰ সঁচাকৈ আপোনাক খুব বেয়া লাগিছে যে আপুনি থকা ঘৰটো ইতিমধ্যে বাঁহবিলাক খহি পৰিছে। আৰু আপোনালোকক দেখাইছোঁ যে তেওঁৰ জীৱিকাৰ একমাত্ৰ যিখন শাল কয় ন দাদা, শালখনৰ ওপৰত একচুৱেলি এক বান্দোল টিঙো নাই, যে তেওঁ খুব কষ্টৰ মাজত এখন শাল চলাই আছে আৰু অসমীয়া পৰম্পৰা জীয়াই ৰাখিবৰ কাৰণে ইমান কষ্ট কৰিছে। মই মুখ্যমন্ত্ৰী মহোদয় লগতে আপোনালোকৰ MLA হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যে তেওঁলোকে অকণমান বিবেচনা কৰি যে এই শিল্পীসকলকে কমাৰ শালৰ লগত জড়িত হৈ থকা ব্যক্তিসকলক এটা অনুদান আগবঢ়াওক। একচুৱেলি সঁচাকৈ কৈছোঁ, আপোনালোকে আহক, আহিলে আপোনালোকে নিজে স্বচক্ষুৰে দেখা পাব কিমান কষ্টৰ মাজত তেওঁলোকে জীৱন যাপন কৰিবলগীয়া হয়। দাদা আপোনাৰ নামটো? সঞ্জীৱ কুমাৰ নেওগ। হয়, আপোনাৰ পৰিয়ালত কোন কোন আছে? আমাৰ পৰিয়ালত আমাৰ 4জন, দেউতা আছে, মা আছে, আৰু আমাৰ পৰিয়ালৰ 4জন, 6জন মানুহ। আৰু আপোনালোকৰ একমাত্ৰ জীৱিকাৰ এয়াই এইটোৱেই, এইটো কৰি আপোনালোকে গোটেই ঘৰখন
পোহপালন দি আহিছে? কাম কৰিলে চলিব পাৰি, কিন্তু আমাৰ বিপদটা হয়, আমি বাৰিষা ছিজনত কাম নহয়, আমাৰ মানে ছমাহ মানহে কাম হয়। হয়, আমি মেটেল চেটেল গোটাব নোৱাৰোঁ, পইচা পাতিৰ অভাৱ হয়। এতিয়া ইয়াত যিটো ধৰক ছমাহত পাওঁ, ল'ৰাটো পঢ়ুৱাব লাগে, টিউশ্যন দিব লাগে। হয়, এতিয়া আমাৰ ডাঙৰ ল'ৰাটো কেৰাটী খেলে। নিজৰ চকুৰে নেদেখিলে আপোনালোকে অনুমান কৰিব নোৱাৰিব কিমান কষ্টৰ মাজত এটা পৰিয়াল পোহপালন দিবলগীয়া হৈছে। তেওঁ অজস্ৰ কষ্টৰ মাজত অসমীয়াৰ অহংকাৰ এনেকৈ এখন কমাৰশাল ধৰি ৰাখিছে, আৰু যিখন কমাৰশাল একমাত্ৰ ঘৰখনৰ উপাৰ্জন আৰু যিখন চলাই তেওঁলোকৰ ঘৰখনৰ পৰিয়ালটিক পোহপালন দি আহিছে। স্কুলত পঢ়া দিনৰ পৰা আপোনাৰ দেউতাই এইটো কামেই কৰিছিলে নেকি? অঁ, আপোনালোকৰ এই গোটেই গাঁওখনতে এইটো কৰ্মই চলি থাকে নেকি? অঁ, সুবিধা হৈছে সেইসকলে এৰিছে আৰু কিন্তু আমিয়ে চলাই আছোঁ। কিন্তু আপোনাক দেখা পাইছোঁ যে আপোনাৰ যিখন চালিৰ তলত আপোনাৰ এই শালখন চলি আছে, যে তাৰ একেবাৰে জৰাজীৰ্ণ অৱস্থা আপোনালোকে দেখা পাইছে। দাদাৰ পিছফালে চালিখনত ভালকৈ খেৰকেইডালো নাইকিয়া, ওপৰত টিন কিচলাও নাই, যে আপুনি বৰ কষ্টৰ মাজত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আপুনি চৰকাৰক কি অনুৰোধ কৰিব বিচাৰিব? চৰকাৰ অনুৰোধ মানে কি আৰু, এতিয়া আমাক এগেইনষ্টত অইনে আনিছে আমাৰ পৰা সুবিধা, আমিয়ে তাত আছোঁ বুলি ভাবি যেনিবা কিছুমানে লুট লৈ পেলাই কিবা কিবি আনিছে, আমি নাপাওঁ। এতিয়া আমাৰ ইয়াত কৰঙা আগতে মানে এই সংঘৰ এটা আছিল, তাত এতিয়া ছ'চাইটি এটা খুলিলে, চব কমাৰৰ নামবোৰ ল'লে, লৈ তেওঁলোকে তাত ছ'চাইটি হেৰিয়াত জমা দি পেলাই 10 লাখমান টকাৰ অনুদান দিলে। তাৰপৰা আমাক কিছুমান শ্ৰমিকলৈ সাহাৰ্য আহে, DIC ৰেজিষ্ট্ৰেশ্যন থকা, সেইসকলৰ সাহাৰ্যবিলাকো এতিয়া তাত ছ'চাইটিত সোমায়, আমিতো একো নাপাওঁ। আমি এনেকৈ তাত কাম কৰি আমি কৰিব পাৰোঁ, সেই কৰিলেহে আমি চলিব পাৰিম। তাত এতিয়া যিটো পইচা দিব আমাৰ ঘৰ নচলে। হয়, সেইকাৰণে আমি কষ্টই মষ্টই মানে ইয়াতে কাম বন কৰি এনেকৈ টুকটাককৈ চলি আছোঁ আৰু। ভূপেন্দ্ৰনাথ গোস্বামী আজিলৈকে আমাৰ ইয়াত প্ৰৱেশে নাই কৰা। ইলেকশ্যনৰ আগত নামঘৰ বুলি আহিলে, তাৰপিছত আৰু এইফালে নাই হাবি, আহিলেহে গম পাব তেখেতে কথাবিলাক। মানুহ পঠিয়াই দিয়া আৰু এইবিলাক, আৰু আজিকালি চৰকাৰ দোষ নাই, তলৰ মানুহখিনিৰ পৰাই এইবোৰ গণ্ডগোল হয়। তেওঁলোকে মানে লোকৰ কাৰণে খাতি নকৰে। এইখন দেখিছে, এখন অস্ত্ৰ, এইখনক দাদা কি বুলি কয়? এইখন হেংদাং বুলিয়ে কয়। আহোমৰ ৰাজত্ব কালত এনেকুৱা এখন অস্ত্ৰই এখন ৰাজ্য জয় কৰিবলৈ সক্ষম হৈছিলে, আৰু আজিৰ ডেটত অসমীয়াৰ স্বাভিমান এনেকুৱা হেংদাং প্ৰায় মানুহৰ ঘৰত ৰাখে, কিয়নো এইখন একচুৱেলি অস্ত্ৰ এনেকুৱা এটা বস্তু, ইয়াক আপুনি কেনেকৈ পৰিচালনা কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে। এনেকুৱা এখন অস্ত্ৰ হ'লেও আপোনাৰ জীৱন নিৰাপদ কৰিব পাৰে, কিয়নো এইখন চলোৱাৰ ওপৰতে কথা থাকে। এইখন আপুনি এনেকৈ চলাইছেনে, একচুৱেলি কেনেকৈ চলাব আমি নাজানো। এনেকুৱা এখন অস্ত্ৰ লৈ গোটেই জীৱনটো আপুনি নিৰাপদ দূৰত্বত ৰাখিব পাৰে। সেই এজন স্বনামধন্য কবিয়ে কৈছিল, অস্ত্ৰ কাৰো ফলীয়া নহয়, যিয়েই চলাই তাৰেই ফলীয়া। অশ্ৰুৰ কথা হ'লে সুকীয়া, অশ্ৰুৰ সদায় নিষ্প্ৰেক্ষিতৰ ফলীয়া। এইখন আপোনালোকে হেংদাং দেখিছে, আৰু এইখনক আমি সহজ ভাৱত তৰোৱাল বুলি কৰঙা নেওগ এণ্টাৰপ্ৰাইজ ন দাদা। আৰু ইয়াত দাদাৰ যদি দা কটাৰী নি পেলাই কেতিয়াবা যদি আপোনালোকে বেয়া পাইছে, তেওঁ ঘূৰাই দিব, আকৌ আপোনাক নতুন দিব বুলি কৈছে দাদাই। আৰু সঁচাকৈ মানুহজন খুব ভাল লাগিল, লগ পালোঁ। আৰু কেতিয়াবা আপোনালোকেও আহিবচোন, বেছি দূৰ নহয়, যোৰহাটৰ পৰা প্ৰায় 8 কিলোমিটাৰমান দূৰ হ'ব। কৰঙাৰ পৰা সোমাব লাগে অকণমান, মহৰখি যিখন স্কুল আছে ইংলিছ মিডিয়াম, মহৰখি স্কুলৰ কাষেদি সোমাই আহি ইয়াতে এখন গাঁও আছে, আৰু গাঁওখনতে এনেধৰণৰ শিল্পৰ প্ৰস্তুত কৰা হয়, এনেকুৱা ধৰণৰ দা কটাৰী কুঠাৰ প্ৰস্তুত কৰা হয়। আপুনি যেনেকুৱা যি অৰ্ডাৰ দিব তেনেকৈ আপোনাক বনাই দিব। আৰু দাদাৰ হৈ মই চৰকাৰলৈ অনুৰোধ কৰিছোঁ, দাদাৰ এই দুৰ্দশাৰ দিনবোৰ যাতে এটা সুদিনলৈ ঘূৰাই আনে। চৰকাৰে এটা বিবেচনা কৰি তেওঁক এটলিষ্ট তেওঁক চলিব পৰাকৈ 5 বান্দুলমান টিং দি পেলাই যদি তেওঁক এখন চালি
সজাই পৰিয়ালটোক সুখলমে ৰাখিব পাৰে তেনেকুৱা এটা যদি কৰি দিয়ে মই সেইটোৱে অনুৰোধ কৰিছোঁ। আৰু দাদাহঁতৰ নিচিনা মানুহে PMJSY ঘৰ পাব লাগে। একচুৱেলি এতিয়া আমি নিউজে পত্ৰই দেখা পাওঁ যিসকল কেপেবল নহয়, যোনে পাব নালাগে তেওঁলোককহে দিয়া হয়। একচুৱেলি ইয়াত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু ইয়াৰ বিধায়কে ইয়াত চোকা দৃষ্টি ৰাখি এইসকল দাদাহঁতৰ নিচিনা কষ্ট কৰি খোৱা অসমীয়াৰ অহংকাৰ, অসমীয়াৰ স্বাভিমান, এইসকল শিল্পৰ লগত জড়িত হৈ থকা ব্যক্তিক একোটাকৈ ঘৰ প্ৰদান কৰিব লাগে। আৰু মই বাৰে প্ৰতি অনুৰোধ কৰিছোঁ, আহক আপোনালোকে কৰঙা গাঁৱলৈ আৰু ইয়াত থকা কমাৰ ফলসমূহ উপভোগ কৰক। আৰু আপোনালোকে নিজে আহিলেহে অনুভৱ কৰিব পাৰিব। মই চিঞৰ বাখৰ কৰি থাকিলে একো নহয়, আৰু মই কৈ থাকিলে যে প্ৰতিটো কাম সফল হ'ব সেইটো মই কেতিয়াও নাভাবোঁ। কিন্তু আপোনালোকক মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, এওঁলোকক অকণমান চকু মেলি চাওক। তেওঁলোকে বৰ কষ্টত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। মই আৰু মোৰ দাদা আহিছিলোঁ, আমি ৰ'বলৈ এখন জেগা নাই, গোটেই বৰষুণত আমি তিতি জুৰুলি খাইছোঁ। তথাপি বৰষুণ দি আছে কাৰণে ওলাই যাব পৰা নাই, আমাৰ গাড়ীখন বাহিৰত আছে। চৰকাৰৰ বৰমূৰীয়া আৰু চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ যে দাদাহঁতৰ নিচিনা ব্যক্তিসকলক চিনাক্ত কৰি এটা উচিত মূল্যায়নকৰণ কৰক, সেয়ে মই অনুৰোধ কৰিছোঁ। ধন্যবাদ। বৰ কষ্ট কৰি আপোনালোকৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰোঁ, আৰু আপোনালোকে ভিডিঅ'টো চাই লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি যদি আপোনালোকে জনাৰ পিছত বেলেগ এজন ব্যক্তিয়ে জানিবৰ কাৰণে, দেখুৱাবৰ কাৰণে সক্ষম হওঁ, তেতিয়া দাদাহঁতৰ নিচিনা ব্যক্তিসকলে একচুৱেলি ইমান কষ্ট সাৰ্থক হয়। আৰু যিহেতুকে দাদাৰ ঘৰলৈ আহিলোঁ, মই এখন দাদাৰ ঘৰৰ পৰা কিবা এখন লৈ যাম চিনস্বৰূপে, এইখনকে লৈ যাম দাদা। এইখন বৰ জিলিকি থকা নিচিনা লাগিছে। এনেকুৱা কামৰ একচুৱেলি মোৰ একো কাম নাই, কিন্তু দাদাৰ মৰম, সেইকাৰণে মই এনেকুৱা এখন দাদা লৈ যাম আপোনালোকক। ইয়াত কিমান দাম দাদা? এইখন দাদাক বোলে 300 টকা দিব লাগিব। মই দাদাৰ পৰা এখন 300 টকা দি এইখন লৈ যাম মই এতিয়া। দাদাক একচুৱেলি মই 300 নহয় 500 টকাই দিলোঁ। দাদাই বৰ কষ্ট কৰি ঘৰখন চলাই আছে। দাদাক মই টকা 500 মোৰ পৰা সৰু এটা অনুদান আগবঢ়ালোঁ, কিয়নো আপোনালোকে জানেই এতিয়া লকডাউনৰ পিছত আমাৰো কাম সুকলমে চলা নাই, আৰু কোনোমতে খাই বৈ জীয়াই আছোঁ। আৰু দাদাৰ যাতে জীৱনটো ভাল হওক, সুখৰ হওক, ৰঙীন হৈ পৰক, তাকে কামনা কৰিছোঁ। কিবা ক'ব নেকি দাদা? আপুনি ক'লে আমাৰো কিনো ক'বলগীয়া আছে আৰু আমি এতিয়া আৰু নিজৰখিনি ক'লোঁ আৰু আপুনি কৈছে আমি ক'লেও হ'ব। ঠিক আছে, ধন্যবাদ, নমস্কাৰ। বন্ধুসকল, আপোনালোকে ইতিমধ্যে ভিডিঅ'টো উপভোগ কৰিলে, আৰু খুব কষ্ট কৰি এনেকুৱা অৱতৰত, মানে বতৰটো বৰ ভাল নাছিলে, বৰষুণত তিতি আপোনালোকৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আৰু মই আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, মোক প্ৰেৰণা যোগাওক, আৰু মই যাতে আপোনালোকক কেনেকুৱা সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকৰ বাবে আৰু আনিব পাৰোঁ, আৰু দিব পাৰোঁ, আৰু দেখাব পাৰোঁ, তাৰ কাৰণে ময়ো চেষ্টা কৰিম। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, লাইক কৰক, আৰু কমেণ্ট কৰক। কিবা যদি মোৰ ভুল হৈছে মই শুধৰাবলৈ চেষ্টা কৰিম। আপোনালোকক 100% মই গেৰেণ্টি দি কৈছোঁ, কাৰণ ভুল হোৱাটো স্বাভাৱিক, আৰু সেইটো হ'বও পাৰে। আৰু যদি ভুল হৈছে মোক আপোনালোকে নিজৰ ল'ৰা, নিজৰ ভাইটি হিচাপে মোক মাফ কৰি দিব। আৰু শেষত আপোনালোকক মই এটাই অনুৰোধ কৰিম, মোৰ যে ইউটিউব চেনেলটো আপোনালোকে চাই আছে, সেই ইউটিউব চেনেলটো আপোনালোকে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, কিয়নো মই আপোনালোকক নতুন নতুন ভিডিঅ' আপোনালোকৰ মন জয় কৰিবলৈ সক্ষম হ'ম বুলি মই আশা ৰাখিছোঁ। আৰু আপোনালোকে মোৰ ইউটিউব চেনেলটোক মৰম কৰক, আৰু আপোনালোকক নতুন নতুন ভিডিঅ' মই দি যাম। আৰু যদি মোৰ ভুল হৈছে কিবা, সেইখিনি আঙুলিয়াই দিব বুলি মই অনুৰোধ কৰিছোঁ। আপোনালোকৰ কমেণ্টবোৰ মই পঢ়ি চাম, আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। ধন্যবাদ।